নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি অনুশীলনী 7.1 3 আৰু 4 প্ৰশ্ন দুটাৰ সমাধান কৰিম। প্ৰথমতে আমি তিনিটো সমাধান কৰি লৈছো। তিনিটোত দিছে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব AB ৰেখাখণ্ডলৈ AD আৰু BC দুডাল সমান লম্ব বুলি কৈছে। আমি AD আৰু BC সমান বুলি দিয়া আছে আৰু লম্ব বুলি দিয়া আছে। লম্ব দিয়াৰ লগে লগে আমি বুজি পাব লাগিব ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব আৰু ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব যেহেতু লম্ব বুলি দিছে। দেখুৱা যে CD এ এই CD ডালে AB ক সমদ্বিখণ্ডিত কৰে। এই CD ডালে AB ডালক সমানে দুভাগত ভগায় বুলি আমি প্ৰমাণ কৰিব লাগে। তাৰ মানে আমি এই টুকুৰাটোৱে আৰু এই টুকুৰাটোৱে মানে OA OB এই দুটুকুৰা আমি সমান দেখুৱাব লাগে। তেতিয়া আমি লিখিব পাৰিম যে CD এ AB ৰেখাখণ্ডক সমানে দুভাগত ভগায়। প্ৰথমে তেতিয়াহ'লে 1 নম্বৰ ত্ৰিভুজ আৰু 2 নম্বৰ ত্ৰিভুজ আমি আগৰ 1 নম্বৰ আৰু 2 নম্বৰ যেনেকৈ সমাধান কৰিছিলোঁ তেনেকৈ আমি এই ত্ৰিভুজ দুটাৰ সৰ্বসম উলিয়াই লওঁ। আৰু যিসকলে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দুটাৰ সমাধান চোৱা নাই মই ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি দিম। তোমালোকে সেই লিংকটোৰ জৰিয়তে ভিডিঅ'টো চাই ল'ব পাৰিবা। এতিয়া আমি এই 3 নম্বৰটো সমাধান কৰোঁ। ইয়াত দিছে ত্ৰিভুজ আমি এনেকৈ লিখি লওঁ ত্ৰিভুজ OAD আৰু ত্ৰিভুজ OBC এই ত্ৰিভুজ দুটা আমি প্ৰথমতে সৰ্বসম উলিয়াই লওঁ। সৰ্বসম উলিয়াবলৈ আমি ইয়াৰ তিনিযোৰ বস্তু সমান ত্ৰিভুজ দুটাৰ তিনিযোৰ বস্তু আমি সমান দেখাব লাগিব। প্ৰথমতে আমাক এটা দিয়া আছে যে এইটো ত্ৰিভুজৰ AD আনটো ত্ৰিভুজৰ BC বাহুৰ লগত সমান। BC বাহুৰ লগত সমান এইটো প্ৰশ্নটো আমাৰ দিয়া আছে লিখো। তাৰ পাছত আমাক আৰু এটা কথা দিছিলে যে AD আৰু BC দুডাল লম্ব অৰ্থাৎ এই কোণটো আৰু ইয়াৰ এই B কোণটো সমান হ'ব। কাৰণ কেলৈ লম্ব হোৱাৰ লগে লগে দুটা কোণ 90 ডিগ্ৰী হ'ব। আমি এনেকৈ লিখিম তিনিটা আখৰে লিখিম OAD সমান কোণ OBC সমান কি কাৰণে সমান আমি পিছলৈ লিখি দিওঁ AD লম্ব চিন দিলোঁ এইটো লম্ব চিন AB আৰু BC লম্ব BC ডাল AB ওপৰতে লম্ব AB হৈ গ'ল। এই দুযোৰ হৈ গ'ল এযোৰ বাহু পালোঁ আৰু এযোৰ কোণ পালোঁ। আৰু এতিয়া আৰু এযোৰ আমি কোণ উলিয়াব লাগে। এইটো ত্ৰিভুজৰ এইটো কোণ আৰু এইটো ত্ৰিভুজৰ এইটো কোণ সমান হ'ব। কাৰণ কেলৈ দুডাল বাহুৱে যেতিয়া এনেকৈ পৰস্পৰ কটাকটি কৰে এই বিপৰীত কোণ দুটাক বুলি কোৱা হয় বিপৰীত শীৰ্ষক কোণ। বিপৰীত শীৰ্ষক কোণ সদায় সমান হয়। অৰ্থাৎ এডাল বাহুৱে কটাকটি কৰিছে এইফালে এটা কোণ উৎপন্ন কৰিছে আৰু এই কোণ দুটাক বিপৰীত শীৰ্ষক কোণ বুলি কোৱা হয় আৰু এই কোণ দুটা সদায় সমান হয়। আমি এতিয়া এনেকৈ লিখিব লাগিব এংগল এইটো ত্ৰিভুজৰ প্ৰথমতে কোণটো লৈ লওঁ AOD সমান কোণ BOC পিছফালে লিখিব লাগিব বিপৰীত শীৰ্ষক কোণ। তোমালোকে মনত থৈ দিবা বিপৰীত শীৰ্ষক কোণ সদায় সমান হয়। তিনিযোৰ বস্তু আমাৰ সমান হৈ গ'ল। এযোৰ বাহু পালোঁ AD BC আৰু এইটো কোণ 90 ডিগ্ৰী ইয়াৰ এইটো কোণ 90 ডিগ্ৰী সমান লম্ব হোৱাৰ কাৰণে আৰু এইটো কোণ এইটো কোণ এইটো আমি এই দুটা কোণ বিপৰীত শীৰ্ষক কোণ হোৱাৰ কাৰণে সমান পালোঁ। ত্ৰিভুজ দুটাৰ তিনিযোৰ বস্তু আমি সমান পালোঁ। এতেকে চতুৰ্থ হ'ব কোণ দুযোৰ বাহু এযোৰ। কোণ দুযোৰ বাহু এযোৰ হ'লে মানে আমি লিখিব লাগিব কু বা কু স্বীকাৰ্য বা চৰ্ত অনুসৰি লিখিব পাৰোঁ। স্বীকাৰ্য লিখিছোঁ মই স্বীকাৰ্য অনুসৰি ত্ৰিভুজ দুটা আমাৰ সৰ্বসম হ'ব। ত্ৰিভুজ দুটাৰ নাম হ'ব ত্ৰিভুজ এইটো ত্ৰিভুজৰ নাম হ'ব আমি ইয়াত লৈছোঁ এইটো ত্ৰিভুজ OAD আৰু এইটো ত্ৰিভুজ হ'ব সৰ্বসম চিন দিলোঁ ত্ৰিভুজ এইটো ত্ৰিভুজ নাম হ'ব OBC। ত্ৰিভুজ দুটা আমাৰ সৰ্বসম হৈ গ'ল। এতিয়া ত্ৰিভুজ দুটা যিহেতু সৰ্বসম হৈ গ'ল আমি আগতে পাই আহিছোঁ যে ত্ৰিভুজ দুটা সৰ্বসম হ'লে কি হয় ইয়াৰ অনুৰূপ অংগবিলাক সমান হয়। কাৰণ সৰ্বসম অৰ্থটোৱে হৈছে সৰ্বসম মানে সকলো সমান। ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল। এতিয়া আমি লিখিব পাৰিম
OA সমান OB O এতেকে OA সমান OB ইয়াত লিখিব লাগিব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ চিঞাহী শেষ হৈ গ'ল মই বেলেগ এটা কলম লৈ লৈছোঁ OA OB সমান হৈ গ'ল এই টুকুৰা আৰু এই টুকুৰা সমান হৈ গ'ল OA OB সমান হৈ গ'ল এটাকে আমি লিখিব পাৰিম অৰ্থাৎ CD AB সমদ্বিখণ্ডিত কৰে যেটো আমাক প্ৰমাণ কৰিব দিছিলে দেখুৱা যে CD AB সমদ্বিখণ্ড কৰে 3 নম্বৰটো ইমানে ইয়াৰ পাছত আমি 4 নম্বৰটো আৰম্ভ কৰোঁ 4 নম্বৰত দিয়া আছে L আৰু M দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q এ ছেদ কৰিছে দুযোৰ সমান্তৰাল ৰেখা L আৰু M এডাল দুডাল সমান্তৰাল ৰেখাক আন এযোৰ সমান্তৰাল ৰেখা P আৰু Q দুযোৰে ছেদ কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA ত্ৰিভুজ ABC এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ CDA এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ উৎপন্ন হৈছে এই ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাব লাগে এতিয়া ইয়াতো আমি তিনিযোৰ বস্তু সমান দেখাব লাগিব AC সংযোগ কৰি দিয়া হ'ল আমি AC সংযোগ কৰি ল'ব লাগিব এতিয়া আমি কৰিবলৈ যাওঁতে ত্ৰিভুজ দুটা কৰিবলৈ যাওঁতে কি কৰিব লাগিব আমি প্ৰথমতে এটা কথা বুজি পাব লাগিব যে একান্ত অন্তকোণনো কি দুযোৰ বাহু এনেকৈ সমান্তৰাল বাহু যদি দিয়া থাকে আমাৰ সমান্তৰাল বাহু মানে হৈছে এইডাল সমান্তৰাল বাহু ইয়াকে কোৱা হয় যে দুইডাল বাহু যদি অসীমলৈ বহাই দিয়া হয় এফালে যদি আৰু আমি বহাই দিওঁ এইফালে কটুক কটাকটি নকৰে এইফালে যদি বহাই দিওঁ দুই মূৰে যদি বহাই দিওঁ তেতিয়াহ'লে আমি কটুক কটাকটি নকৰে চিধা গৈ থাকিব দুইটা লাইন আৰু এনেকুৱা লাইনবিলাকক সমান্তৰাল ৰেখা বুলি কোৱা হয় তাৰপিছত আৰু এডাল যদি ছেদক থাকে তেতিয়াহ'লে এইটো কোণে সমান হ'ব আৰু এই কোণ দুটাক কোৱা হ'ব একান্ত অন্তকোণ বা এইফালৰ কোণটোৰ লগত এইফালৰ কোণটো সমান হ'ব এইটোক একান্ত অন্তকোণ বুলি কোৱা হয় আৰু একান্ত অন্তকোণ সমান্তৰাল হ'ব যদি এইডাল পেৰেলেল হয় বা সমান্তৰাল হয় আৰু ইয়াতো তেনেকুৱা আছে এইডালে সমান্তৰাল হয় আৰু এইডাল হৈছে ছেদকডাল তেতিয়াহ'লে আমি এইফালৰ কোণটোৰ লগত এইটো কোণ সমান পাম আৰু এইডালে সমান্তৰাল হয় আৰু এডাল যদি ছেদক হৈছে ইয়াতো তেতিয়াহ'লে এইটো কোণৰ লগত সমান পাম তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি এই প্ৰশ্নটো কৰোঁ ত্ৰিভুজৰ নাম লিখোঁ ত্ৰিভুজৰ নাম হ'ব ABC আৰু ত্ৰিভুজ CDA যিটা ত্ৰিভুজ আমাৰ সৰ্বসম উলিয়াব দিছে আমি সেই ত্ৰিভুজ এনেকৈ লিখি লৈছোঁ এতিয়া এই ত্ৰিভুজ দুটা আমি তিনিযোৰ বস্তু সমান দেখাবলৈ চেষ্টা কৰোঁ প্ৰথমতে আমি এই কোণটো এইফালৰ ত্ৰিভুজটো ABC ত্ৰিভুজৰ এইটো কোণৰ লগত এইটো ত্ৰিভুজৰ CDA এইটো ত্ৰিভুজৰ এইটো কোণ দুটা কোণ আমি সমান দেখাম এংগল BAC এইটো কোণৰ লগত সমান এংগল ইয়াৰ নাম হ'ব ACD পিছফালে লিখিব লাগিব আমি একান্ত অন্তকোণ তাৰ পাছত আকৌ এযোৰ আমাৰ একান্ত অন্তকোণ পাম এই ত্ৰিভুজৰ ABC ত্ৰিভুজৰ এই C কোণটো আৰু ইটো ত্ৰিভুজৰ এইটো কোণ আমি সমান লিখিব পাৰিম কোণ চিন দিলোঁ BC
BCA BCA এইটো কোণ সমান ইফালৰ এইটো কোণৰ নাম হ'ব DAC কোণ চিনটো DAC এইটোকো আমি একান্ত অন্তঃকোণ বুলি কোৱা হ'ব। তাৰপিছত আৰু এডাল আছে আমাৰ দুইটা ত্ৰিভুজৰ এডাল উমৈহতীয়া বাহু আছে, তোমালোকে নিশ্চয় ধৰিব পাৰিছা। AC বাহুডাল এইটো ত্ৰিভুজতো প্ৰয়োজন হৈছে আৰু এইটো ত্ৰিভুজতো প্ৰয়োজন হৈছে। এইডালক বুলি কোৱা হ'ব সাধাৰণ বাহু বা উমৈহতীয়া বাহু। আমি ইয়াত লিখিব লাগিব AC সমান AC। মই সাধাৰণ বাহু লিখিছোঁ, উমৈহতীয়া বাহু লিখিব পৰা যায় সাধাৰণ বাহু। আমাৰ তিনিযোৰ বস্তু সমান হৈ গ'ল, তিনিটা ত্ৰিভুজ দুটাৰ তিনিযোৰ অংগ সমান পালোঁ, আমি দুযোৰ কোণ সমান পালোঁ আৰু এযোৰ বাহু সমান পালোঁ। এতেকে আমি ইয়াত লিখিব পাৰোঁ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA। ত্ৰিভুজ দুটা সৰ্বসম হ'ল। পিছফালে ব্ৰেকেটত আমি লিখিছোঁ, আগৰ প্ৰশ্নটোত আমি ইয়াত লিখিছিলোঁ, এতিয়া পিছফালে কাৰণটো লিখি দিছোঁ কি চৰ্ত অনুসৰি এংগল চাইড এংগল স্বীকাৰ্য অনুসৰি চৰ্তৰি আমি পিছফালে লিখিছোঁ। ত্ৰিভুজ দুটা হৈ গ'ল। আমাৰ প্ৰশ্নটোৰ সমাধান ইমানখিনি। ধন্যবাদ। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে ন'টিফিকেশ্যনবোৰ সময়মতে তোমালোকে পোৱা। ধন্যবাদ।